এই মোবাইলটো ডিষ্টাৰ্ব দি আছে আজিকালি খালি ফোন আহি থাকে কোন বা হেল্ল' ক'ত আছ মই অলপ টাইম পাছ কৰি আছোঁ ইফালে আৰু এই মোৰ বাইকটো লৈ গ'ল নহয় মই এতিয়া এই খোজকাঢ়ি গৈ আছোঁ এনেই অলপ ফুৰি আছোঁ এই ৰখচোন ৰখ পিছত কৰি আছোঁ ৰখ বাপৰে আমাৰ এইটো BMW কাৰ পিছ হয় এইটো ল'বই লাগিব আজি ঘৰত কম মই ঘৰত হাল্লা লগাম এইটোৱে হোৱাইটটো ল'ম মই চাবি নাই এদিন তোক মই ল'ম এদিন দেউতাক এইটো ৰাস্তা দি লৈ যাম এতিয়া যাওঁ দে बड़ी गर्मी हो पापा अरे भैया बड़ी गर्मी होगी তামাম গৰম দিছে যদি ফাটাফাটি ৰ'দ দিছে बड़ी गर्मी होगी ইমান গৰম কেনেকে সহ্য কৰে মানুহবিলাক মইতো থাকিবই নোৱাৰো ঘাও খজুৱাই আছে হ'ল আজি কিমান দিন ধৰি গা ধোৱা নাই ধুম দে কালি পৰহি কোন গৰুৱে মৰিল বে কোনো দেখা নাই দে মচি দিও ইয়াতে এইবিলাক গাঁৱত চলে আৰু গাঁৱৰ কাম আৰু কোনো নাই হ'ব দে बड़ी गर्मी हो पापा हुर हुर दबंग 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 हुर हुर दबंग 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 हुर हुर दबंग बड़ी गर्मी উফ তামাম গৰম দিছে আজি ৰে বহুত হট ডে আজি কলেজতো গুচি গৈছো এনেকাই ৰাতিপুৱা দেৰিকৈ উঠিছিলো না গাও গোন্ধাইছে ফক্সেণ্ট আছিল বুলিহে মাৰি গৈছো নহলে আজি ব্ৰেকআপ হলে মানে হৈয়ে গৈছিল আধা আধি প্ৰায় বাচিলো ৰে দাড়ি কেইটা দীঘল হৈ গ'ল দেখোন দুদিনতে পৰহি কাটিলো আজি আৰু কালি গেপ গ'লে হ'ব দে কালি পৰহি কাটিম বিমল খাবও পইচা নাই বডি চডি আছে ঠিকেই গাটো ধুই লওঁ পিছত অলপ পানী ইমান গৰম না বেলেগ গৰম দিছে দেখোন ৰুমটোতো গৰমেই পানীও গৰম লগতে টেংকিও গৰম হৈছে চাগে দেউতাক কৈ ৰুমত এটা এচি আৰু টেংকিত এটা ফ্ৰিজ লগাম হলে ঠিক হ'ব ৰুমত এচি টেংকিত ফ্ৰিজ হলে তামাম হ'ব পিছত ইফালে একদম কুল ৱাটাৰ ওলাব আৰু মই এনেকে গা ধুম বহুত গৰম এতিয়া কিন্তু ৰে এচিটো লগাই ভাল কৰি দিম চুলি তুলি বেয়া হৈ গ'ল ভিতৰতহে আছো কোনে চাব ইমান হৈ যাব গা ধোৱা আজি অলপ ইয়াত ধুই ল'ম বাছ হৈ গৈছে মোৰ মাছলে গৈছিলো এজনীও নাপালো ফাটাফাটি ৰ'দ আজি বে গৰুবিলাক দেখোন একদম লাইন লাইন গা ধুইছে বেলেগ ৰুল মানিছে সিহঁতে আমেৰিকাৰ গৰু হ'ব পাৰে এইবিলাক গা ধু অলপ কিয় পৰিছা ওপৰত থাকিব নোৱাৰা নেকি ठंडे ठंडे पानी से कुल नहाना बेलेग मजा लगेगा কিমান ধুবি আৰু যা জ্বৰ চৰ উঠি গলে পিছত টেবলেট কোনে খুৱাব জল্দি জল্দি ধু আৰু যা নদীতো কোনো নাই দেখোন আজি কোনোৱে গা নুধুৱে নেকি চব মৰিল চাগে কোনো চব লেতেৰা এইবিলাক গা ধুবই নোখোজে মানুহবিলাক গাঁৱৰ ইমান লেতেৰা থাকে না মই এটা চাফা ল'ৰা ইমান মোৰ ৰুল ঠিক আছে একদম পুৰা 7 দিন পুৰা হলে মই গা ধু পিছে আজি 7 দিন হোৱা নাই 6 দিনহে হৈছে কালিহে 7 দিন হলে হয় মানুহ দুনো নাই পানীটো ফ্ৰেছ আছে আজি ধুলে কিমান ঠাণ্ডা দেখোন বে ঠাণ্ডাটো অলপ চলপ ধুম নেকি ভাবিছো কি কৰো বহুত ঠাণ্ডা দেখোন পানীটো কোনো দেখাও না হাত ভৰি ধুই লম অলপ থুথু হ'ব দে এনেও মোক গা ধোৱা বুলি ক'ব দেখিলে গাঁৱৰ মই এজনেই মোৰ মান সন্মান আছেতো ইহঁতে কি জানে কিবা জানে মই আছো এক পিছ গাঁৱত হ'ব দে যাওঁ এতিয়া
Before it was boring, now someone is calling. Before it was boring, now someone is কি বে calling. ইমান দিন ক'ত আছিলি এই আছিলো ইয়াতে ক'ৰ পৰা আহিছ ব বা হিৰো হৈ গ'লি দেখোন নতুন জোতা এই চশমা অলপ চলপ হ'বই লাগে এইবিলাক পিছে খবৰ কেনেকুৱা মোৰ খবৰ ভালে তোৰ ক এই আছো দে কিবাকে চলি আছো ক'ত গৈছিলি এই ইফালেই অলপ আহিছিলো ৰ এই অলপ এটা জিএফক লগ ধৰিব বাকী খবৰ পাতি ভালেই বাকী আছে দে টুকটাক পিছে বিজনেছ তোৰ কেনেকৈ চলি আছে মোৰ বিজনেছ ভাল চলা নাই বন্ধ হৈ গ'ল বন্ধ হৈ গ'ল আৰু শুনিছিলোঁ নহয় তই ডিগ্ৰী দিছ বুলি কিবা দিছিলোঁ কিন্তু মোৰ গোটেইকেইটাত বেক লাগি গ'ল হয় নেকি ঘৰৰ খবৰটো ভালেই ভালেই তোৰ ক বা নতুন জোতা চোতা ক'ৰ পৰা ল'লি এইকেইটা এইবিলাকতো নকবি আৰু মানে থাকিবই লাগে বৰ্তমান 8-10টা গাৰ্লফ্ৰেণ্ড আছেতো আচ্ছা ভাই মোক এটা হেল্প কৰচোন কি হেল্প মানে মোক অলপ টকা লাগিছিল টকা কি কৰিবি তই টকা অহাকালি গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আছে গিফ্ট দিব লাগে গাৰ্লফ্ৰেণ্ড মোৰ এটা চিক্ৰেট শুনিবি কচোন মই যে এইবিলাক পিন্ধি আছো ন চব এইবিলাক ভাড়া এই চশমাটো ভাড়া এই ঘড়ীটো ভাড়া ভাড়াত আনিছ এই নকবি দেউতাৰো মাল চেচ এতিয়া কি কৰিম উপায় নাই আচ্ছা কিন্তু হ'লেও ভাই কেনেকৈ হ'লে মেনেজ কৰি দিবিচোন মোক মই মেনেজ মানে মই মোৰ কাৰোবাক হ'লে চাওঁ মিলাব পাৰিলে পিছত ঘৰৰ খবৰ ক ঘৰত আছে দে তোক মই তোক ফোন কৰিম হা যদি পইচা মিলাব পাৰোঁ তোক মই নিজৰ ভাইৰ দৰে ভাবোঁ এতিয়া তোক মই থাকিলে দিলোঁ হয় এতিয়া কি কৰিম নাই মই চাম আচ্ছা হ'ব ঠিক আছে আৰু ময়ো আজিকালি ঘৰত নাথাকোঁ না ক'ত থাক নকবি আৰু ঘৰৰ পৰা কাজিয়া চাজিয়া একদম ওলাই চলাই দি আছে এতিয়া কি নগেনৰ লগত থাক নেকি নগেন মানে 5 দিন মই ঘৰত থাকিলে 2 দিন মই নগেনৰ লগতেই থাকোঁ আচ্ছা ঠিকে আছে মানে নগেন একদম ক্লাছমেট মোৰ হয় নেকি নগেনৰ লগত তই কেতিয়াৰ পৰা আছে হ'ল আজি কেইদিনমান পিছে গাৰ্লফ্ৰেণ্ড এটা পটাই আছো নতুন তাৰ লগত থাকি আচ্ছা ঠিকে আছে ভাই কিন্তু মোৰ পইচাটো দে মিলাবি হ'ব মই পইচাটো আচ্ছা ঠিক আছে মোৰো টাইম হৈছে যাওঁ দে বাৰু বহুত গৰম দি আছে আজি পথাৰ একাল পৰি আছে পানীও নাই বৰষুণো দিয়া নাই কি কৰিম গৰম দিছে ৰে বাপৰে কিমান গৰম দিছে বে তই ইয়াত কি কৰি আছ এয়া বহি আছো বহুত টেনশ্যন কি টেনশ্যন তোৰ ইমান কথা পাতো অলপ ক'ত যাওঁ আহিছিলোঁ এইফালে অলপ পথাৰটো চাবৰ কাৰণে আমাৰ পথাৰটো এইটাত আছে না খবৰ চবৰ ভালেই খেতি চেতি কৰিছ না নাই খেতি চেতি কি কবি আৰু বৰষুণ দিয়া নাই পানীও নাই কেনেকে হাল মাৰি ইমান দিয়া নাই ইমান হেৰি দি আছে ৰ'দ দি আছে কি কৰিম এতিয়া গৰম দিছে গৰমত থাকিব পৰা নাই এতিয়া তোৰ খবৰ চবৰ ক আছো দে কিবাকে চলি আছো টুকটাক তোৰ খেতি চেতি একেই অৱস্থা পানী চানী নাই দেখা নাই নেকি বৰষুণো নিদিয়ে কি কৰিব ভগৱানে এতিয়া ভগৱানে জানে এতিয়া তাকেতো ভগৱানৰ ওপৰত হ'ব লাগিব আৰু কি কৰিম টেনশ্যন নাই কিয় ভাই মোদী ছাৰে মোক মানে কৈছিলে যে মই কৈছিলোঁ মানে তেওঁক এই পানী আনি দিয়াৰ কথা তো মোদী ছাৰে এই আমেৰিকাৰ প্ৰধানমন্ত্ৰী আছে যে কি নাম আছিলে কিবা এটা আমেৰিকাৰ এইটো আছিলে প্ৰধানমন্ত্ৰী ডনাল্ড ট্ৰাম্প মোৰ খেতি পথাৰৰ ওপৰত চাবি না কেইদিনমান পিছত হেলিকপ্টাৰ দি আহি পেলাই থৈ দিব লাগে নেকি তোক মোকো লাগিব হ'লে মই কৈ দিম মতি না ডনাল্ড ট্ৰাম্প তাক কবিচোন মোৰ খেতিটো পানী নাই দি যাব হ'ব তই টেনশ্যন নল'বি আজিকালি মই এইবিলাকৰ লগত হাত ৰাখোতো এই হাত চাইছোঁ এইখন হাত এই হাতটো মই ৰাখোঁ সিহঁতৰ লগত ব'ল বহুত গৰম লাগি আছে ব'ল যাওঁ খেতিটো চাই আহোঁ নেকি এতিয়া আগত যিটো ভিডিঅ' চাইছে এইটো আমাৰ গ্ৰুপেৰে বনোৱা আৰু এইটো প্ৰথম ভিডিঅ' আমাৰ ইউটিউবৰ কমেডি ভিডিঅ' হয়তো আমি চেষ্টা কৰিছোঁ আপোনালোকৰ মনোৰঞ্জনৰ বাবে কিন্তু হয়তো অলপ ভুল হ'ব পাৰে বা ভালকৈ নহ'ব পাৰে তাৰ বাবে ক্ষমা খুজিছোঁ আৰু আমাৰ গ্ৰুপ তিনিজন আছিলোঁ লগতে আৰু এজন আছিলে বৰ্তমান সি নাই আৰু আমি তিনিজনে কৰিছোঁ আৰু মই আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
আৰু যদি ডিছলাইক কৰিব আছে ডিছলাইক কৰিব, কিন্তু এটা চৰ্ত আছে। আপোনালোকে কিয় ডিছলাইক কৰিছে, কিহৰ বাবে কৰিছে, সেইটো কমেণ্ট কৰি অলপ জনাব। আৰু আপোনালোকৰ মৰম চেনেহ আশা কৰোঁ যে আমাৰ লগত থাকিব, আৰু আপোনালোকৰ বাবে আপোনাৰ আশা কৰোঁ যে আপোনালোকে এই ভিডিঅ'টো অলপ আগুৱাই লৈ যাব। চ' বাই। আৰু আমাৰ ফ্ৰেণ্ডছ দুজন আছে। Hi friends, subscribe my channel, আৰু লাইক comment and share. বাই বাই। Bye friends.